নমস্কাৰ, মই ক'বলৈ গৈ আছোঁ এছ.চি. জাজমেণ্ট ভাণ্টৰাৰ বিষয়ে। বিশ্বৰ সৰ্ববৃহৎ বন্যপ্ৰাণী পুনৰ্বাসন কেন্দ্ৰ ভাণ্টৰা বৰ্তমান সকলোৰে মুখত। কাৰণ আমাৰ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে অনন্ত আম্বানীক ভাণ্টৰাক বিশ্বমানৰ উদ্ধাৰ আৰু পুনৰ্বাসন কেন্দ্ৰ বুলি প্ৰশংসা কৰিছে। সম্পত্তিৰ ভাণ্টৰালৈ কিছু অভিযোগ উঠাৰ পিছত সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ তদন্ত দলে, য'ত ৩জন জ্যেষ্ঠ ন্যায়াধীশ আছিল, ৩দিনীয়া ভ্ৰমণকাৰী হাতী, সিংহ, ঘৰিয়াল, হৰিহৰ আৰু বন্য মেকা পক্ষীসহ ২০০০ ধৰণৰ জন্তুলৈ থকা ধৰণৰ সম্পূৰ্ণ তদন্ত কৰে। উচ্চ প্ৰযুক্তিৰ চিকিৎসা সুবিধাৰ লগতে ভাণ্টৰাত প্ৰাচীন আয়ুৰ্বেদিক পদ্ধতিও ব্যৱহাৰ কৰি বন্যপ্ৰাণীক চিকিৎসা কৰা হয়। অনন্ত আম্বানীয়ে ৩৫০০ একৰ মাটিত সবুজ বনানীৰ মাজত বন্যপ্ৰাণীৰ বাবে যি ধৰণৰ প্ৰাকৃতিক ঘৰ আৰু সুবিধা সৃষ্টি কৰিছে, সৰ্বোচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশসকলে এইটো দেখি অত্যন্ত সন্তুষ্ট হয়। ভাণ্টৰাক বিৰোধী সকলো অভিযোগ নাকচ কৰা হৈছে আৰু আদালতে বিকাশ বিৰোধী কিছুমান দলক বুজাই দিলে যে আমাৰ দেশত কেতিয়াবা ভাল কামো হ'ব। ভাণ্টৰা সত্যই আমাৰ গৌৰৱৰ বিষয়। ই কেৱল এজন জনোৱাৰ চিকিৎসালয় আৰু উদ্ধাৰ কেন্দ্ৰ নহয়, ই হৈছে আমাৰ ভাৰতীয় দৰ্শনৰ প্ৰতীক। বসুদেৱ কুকুণ্ঠকম। আপোনাৰ মতামত কমেণ্টত জনাওক।